মানে আপোনালোক কি করতে কোনোবা প্ৰমোদ বড়োই কি কৈছে কোৱা নাই, ইয়াৰ লগত আমাৰ কোনো কথা নাই। মুঠতে BTC অঞ্চলত আগত যেনেকুৱা শান্তি আছিলে এতিয়া এনেকুৱা শান্তি নাই। এইটো চব ৰাইজে এইটো উপলব্ধি কৰি আছে, চবে জানে। আৰু আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰা শেষ নোহোৱালৈকে আমি কৰি থাকিম। ৰেষ্ট কৰাৰ কোনো কিবা নাই, অৰ্থ নাই। আমি BPF দল হিচাপে 13 তাৰিখৰ পৰা এই জাৰ্ণিটো আমি কৰিছোঁ। মুঠতে আপ টু MP ইলেকশ্যনলৈকে আমাৰ এই যাত্ৰাটো থাকিব। স্যার পৌরসভার যেটো কর বঢ়াইছে স্যার, এইটো লৈ কিনে BPF পৌৰসভাৰ নাই, সেইটোতো গোসাইগাঁও হওক, বাসুগাঁও হওক, কোকৰাঝাৰ হওক, টাউনত থকা ষ্টেজেণ্টসকলে চবেই ৰিয়েকশ্যন দেখাইছে। সেইটো হ'ব নালাগে, সেইটো কমাই দিব লাগে। এইখিনি কথা ৰাজনীতিত আমাক কোনো মানুহে শিকাব নালাগে। আমি জানো ৰাজনীতি কেনেকুৱা কৰিব লাগে দেই। হ'ব, ঠিক আছে। আৰু এই প্ৰমোদ বড়ো বা UPPNে ট্ৰেক্টৰটো যেনেকুৱা চলাই আছে মাৰুতি নিচিনা, এইটো এক্সিডেণ্ট হ'বই, হয় না নহয়? এই ট্ৰেক্টৰটো মাৰুতি নিচিনা ইমান স্পীড চলোৱা যায়, যেনেকুৱা স্পীডত চলাই আছে না, এই চৌগাঁও ফাগে মালাবা চৌগাঁওতো এক্সিডেণ্ট হ'বই। এইটোতো ট্ৰেক্টৰটো লাহে লাহে চলাই মানুহটো, এই মানে মাৰুতি ভাবি পেলাই এইটোকে একদম মাৰে টয়োটা মাৰুতি নিচিনা চলাই আছে বিৰাট স্পীডত। এইটোতো এক্সিডেণ্ট হ'ব নোৱাৰা, এক্সিডেণ্ট বেয়া ভাবি এক্সিডেণ্ট হ'বতো। তো এইটো আৰু প্ৰমোদ বড়োই বা UPPNে কি কৰি আছে, কাম্পাই অলপ আগত একদম মাৰে টয়োটা মাৰুতি নিচিনা চলাই আছে বিৰাট স্পীডত।